বন্ধুসকল আজি মই দেখুৱাম আৰক্ষীলৈ এজাহাৰ পত্ৰ লিখাৰ নিয়ম আৰু ফৰ্মেট আপুনি আৰক্ষীলৈ কেনেকৈ এজাহাৰ পত্ৰ লিখিব কিবা ঘটনা হ'লে বা কিবা দুৰ্ঘটনা হ'লে কেনেকৈ আপুনি আৰক্ষীলৈ এজাহাৰ লিখিব লাগে সেই বিষয়ে মই এই ভিডিঅ'টোত দেখুৱাম তো তাৰ কাৰণে আপুনি প্ৰথমতে আহিব লাগিব আমাৰ ৱেবছাইট আপুনি গুগলত টাইপ কৰিব workassam.com মই টাইপ কৰি দিছোঁ ইয়াতে চাওক workassam.com টাইপ কৰাৰ লগে লগে ইয়াতে চাওক প্ৰথম যেটো ৰিজাল্ট ওলাইছে হেতু ৰিজাল্টৰ ওপৰতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক ইয়াতে ৱেবছাইটটো ওপেন হৈ গৈছে ওপেন হোৱাৰ পিছত ইয়াতে প্ৰথমতে লিখা আছে তাক চাওক গুৰু দক্ষিণা স্কিম আসাম 2026 তাৰ পিছতে লিখা আছে আৰক্ষীলৈ FIR কিদৰে লিখিব ৰুল এণ্ড ফৰ্মেট ফৰ ইন Assamese বুলি লিখা আছে তো আপুনি এইটো লিংকৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক এইটো পোষ্ট ওপেন হৈ যাব আপুনি স্ক্ৰল ডাউন কৰি তলৰ পিনে আহিব চাওক ইয়াতে লিখা আছে এজাহাৰ বা FIR কি সেই বিষয়ে ইয়াতে ডিটেইলছ ভাবে জনোৱা আছে তো আপুনি ইয়াৰ পৰা এইখিনি পঢ়ি ল'ব সুন্দৰভাৱে দিয়া আছে আৰু এজাহাৰৰ কিছুমান উদাহৰণ ইয়াতে আপোনাৰ দিয়া আছে যেনেকা বস্তু হেৰুৱাৰ এজাহাৰ চুৰি হোৱা সামগ্ৰী এজাহাৰ আক্ৰমণ বা নিৰ্যাতনৰ এজাহাৰ তো আপোনাৰ লগত যেটো মিলে সেই হিচাপে আপুনি বা এপ্লিকেশন লিখিব পাৰে ইয়াতে চাওক এজাহাৰ পত্ৰৰ ফৰ্মেট এটো স্যাম্পল ফৰ্মেট এটা দিয়া আছে তো আপুনি ইয়াৰ পৰা চাই আপোনাৰ মতে এডিট কৰি আপুনি কপি কৰি এপ্লিকেশনটো লিখিব পাৰে আৰু চাওক ইয়াতে লিখা আছে চুৰি হোৱা মোবাইল সিম কাৰ্ড সন্দৰ্ভত এজাহাৰ দাখিলৰ বাবে আৰক্ষীলৈ কৰা এখন আবেদন পত্ৰ তো এইটো ফৰ্মেটটো সুন্দৰভাৱে দিয়া আছে চাওক ইয়াতে IME নম্বৰ বহাব লাগে সিম নম্বৰ বহাব লাগে আপোনাৰ ঠিকনাৰ ইয়াতে ফৰ্মেট দিয়া আছে গোটেই সুন্দৰকৈ এইটো ফৰ্মেটটো বনোৱা হৈছে তো আপুনি আপোনাৰ নিজৰ মতে এইটো ফৰ্মেটটো এডিট কৰি আপুনি এপ্লিকেশন লিখিব পাৰিব আৰু এটা ফৰ্মেট দিয়া আছে এটা চাওক আক্ৰমণ বা হাৰাশাস্তি ঘটনা সন্দৰ্ভত আৰক্ষীলৈ দাখিল কৰা এখন এজাহাৰ তো যদি আপোনাৰ ওপৰত আক্ৰমণ হৈছে বা হাৰাশাস্তি হৈছে সেই বিষয়ে আপুনি ফৰ্মেট দিয়া আছে তো আপুনি এই ফৰ্মেটটো কপি কৰি আপুনি সুন্দৰভাৱে এপ্লিকেশনটো লিখিব পাৰিব আৰু স্ক্ৰল ডাউন কৰি তলৰ পিনে আহক চাওক ইয়াতে লিখা আছে হেৰুৱা লৰাৰ সন্ধানত আৰক্ষী চকীত দাখিল কৰা এজাহাৰ তো আপুনি চাওক এইটো সুন্দৰভাৱে আপোনাৰ ডিটেইলছটো দিয়া আছে ফৰ্মেটটো দিয়া আছে তো আপুনি ইয়াৰ পৰা কপি কৰি আপোনাৰ এপ্লিকেশনটো লিখিব পাৰে সুন্দৰকৈ চাওক আৰু এটা আছে চুৰি বা ডকাইতিৰ অভিযোগত তদন্তৰ বাবে আৰক্ষী কৰ্তৃপক্ষলৈ কৰা এখন আবেদন পত্ৰ এইটো ফৰ্মেটটো আমি সুন্দৰভাৱে বনাই এতে পোষ্ট কৰা গৈছে চাওক তো আপুনি ইয়াৰ পৰা কপি কৰিও এপ্লিকেশনটো বনাব পাৰে বনাই পেলাই সাবমিট কৰিব পাৰে আশা কৰিছো আপোনালোকৰ ভিডিঅটো ভাল লাগিছে যদি ভিডিঅটো ভাল লাগি থাকে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলত জব ৰিলেটেড আৰু জিকে ৰিলেটেড ভিডিও বিলাক অনাৰ কাৰণে ট্ৰাই কৰি আছো আৰু আমাৰ ৱেবছাইটো আছে আমাৰ এইটো ৱেবছাইটৰ নাম হ'ল workassam.com য'ত আপুনি জব ৰিলেটেড জিকে ৰিলেটেড ভিডিও পাই যাব আমাৰ ৱেবছাইটত আৰু আমাৰ ইউটিউব চেনেলত লেটেষ্ট ভিডিও বিলাক পাই থাকিব আৰু ৱেবছাইটত লেটেষ্ট পোষ্টবোৰ আপুনি চাব পাৰিব আপোনালোকে নিয়মিত ভিজিট কৰক আমাৰ ৱেবছাইটত তো আজিলৈ ইমানে থ্যাংক ইউ